নমস্কাৰ বন্ধুসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰথমে আপোনালোকক আমাৰ জাতীয় উৎসৱ জাতীয় গৌৰৱ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুৰ বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ আপোনালোকৰ সঁহাৰি আৰু আপোনালোকৰ মৰম আৰু আপোনালোকৰ উৎসাহেৰে সমৰ্থনেৰে যিসকল শিক্ষাৰ্থী আৰু শিক্ষক আগ্ৰহী হৈ আছে শিক্ষাৰ ট্ৰানজেকশ্যনৰ কাৰণে তেওঁলোকৰ কিছু আমি সহায় কৰিব পাৰিছোঁ ধন্যবাদ আপোনালোক থাকিলে লগতে আজি এই বিহুৰ দিনত আজি আমাৰ পঞ্চম শ্ৰেণীৰ 3 নম্বৰ পাঠৰ যি অসমীয়া সংস্কৃতি সেই পাঠটিৰ বিষয়ে আমি আলোচনা কৰোঁ আহক যেহেতু আজি বিহু আমাৰ জাতীয় উৎসৱ আমাৰ নিজৰ পৰম্পৰা নিজৰ বাপতিসাহোন অসমৰ সংস্কৃতিৰ ধ্বজা বহন কৰা ৰঙালী বিহুৰ বিষয়েও কিছু জানো আৰু বিহুৰ দিন যিহেতু গতিকে ভাল লাগিব আহক আমি পাঠটি আলোচনা কৰোঁ আৰু পাঠটি আজি শিশুসকলৰ কাৰণে উপযোগী বুলি ভাবে গতিকে পাঠটি শ্বেয়াৰ কৰিব লাইক আৰু কমেণ্ট কৰি যাতে আমাৰ উৎসাহ বাঢ়ে আৰু আপোনালোকৰ যোগাত্মক সঁহাৰিয়ে আমাক সঁচাকৈ অনুপ্ৰাণিত কৰে নতুনকৈ কিবা আৰু বিষয়বোৰৰ ওপৰত নতুন শ্ৰেণীৰ ওপৰত কাম কৰি যাবলৈ ধন্যবাদ আহক আমি আলোচনা কৰোঁ পাঠটি আমি আৰু আমাৰ পৰিৱেশ পঞ্চমমান শ্ৰেণীৰ যি পাঠ্যপুথি আছে সেই পাঠ্যপুথিত আমাৰ অসমৰ সংস্কৃতিৰ পাঠটি আছে ইয়াত থকা জনজাতিসমূহৰ লগতে জনজাতিসকলৰ ভাষা আৰু সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে জনজাতিসকলৰ ভিতৰত বড়ো কছাৰী দেউৰী তিৱা গাৰো ডিমাচা মিচিং আদিবাসী আৰু ৰাভা আদি প্ৰধানকৈ উল্লেখযোগ্য যে আমাৰ অসম ভূমিত যিসকল জনজাতি আছে যিসমূহ জাতি আছে জনজাতি তেওঁলোকৰ ভিতৰত বড়ো কছাৰী দেউৰী তিৱা গাৰো ডিমাচা মিচিং আদিবাসী আৰু ৰাভা আদিকৈ প্ৰধান আৰু উল্লেখযোগ্য অৱদান আছে আমাৰ সংস্কৃতিৰ ওপৰত ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দী বাংলা নেপালী আদি ভাষাভাষী লোকেও ইয়াৰ বাসিন্দা ইয়াত বিভিন্ন ভাষাৰ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ লোকো আমাৰ অসমত পোৱা যায় অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহ নিজস্ব ভাষা সাহিত্য সামাজিক ৰীতি-নীতি সাজপাৰৰ বৈশিষ্ট্য অলংকাৰ আৰু উৎসৱ পাৰ্বণ আদিৰে পুষ্ট ইয়াত যিসকল জনজাতি গোষ্ঠী আছে আমাৰ অসমত তেওঁলোকৰ নিজস্ব জনজাতি সংস্কৃতি বহন কৰি আহিছে তেওঁলোকৰ ভাষা সাহিত্য ৰীতি-নীতি সাজপাৰ অলংকাৰেৰে এই সকলো জাতি জনগোষ্ঠী নিজা সংস্কৃতি আছে কিন্তু নৈৰ পানী গৈ সাগৰত মিলি যোৱাৰ দৰে এই সকলো সংস্কৃতিৰ আধাৰত বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে সেয়েহে অসমীয়া সংস্কৃতি বুলিলে এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজা যায় যে এই সকলো সংস্কৃতি জনগোষ্ঠী মিলি এক সমন্বয়ৰ সংস্কৃতি গঢ়ি তুলিছে অসমবাসী অসম ৰাজ্যত যিদৰে বিভিন্ন নৈৰ পানী গৈ একেখন সাগৰতে মিলি একাকাৰ হৈ যায় ঠিক তেনেদৰে সম্পূৰ্ণ অসমত বিভিন্ন জনগোষ্ঠী মিলি নিজৰ ভাষা সংস্কৃতি বহন কৰি পেলাই অসম ৰাজ্যত বৈচিত্ৰতাৰ মাজতো এক সুন্দৰ সংস্কৃতি গঢ়ি তুলিছে সেইকাৰণে তোমালোকৰ কাৰণে সুধিছে তোমালোকৰ নিজৰ অঞ্চলত কোন জনজাতিৰ লোক বাস কৰে এতিয়া আমাৰ নিজৰ অঞ্চল বুলি ক'লে মই কলিয়াবৰত বিভিন্ন জনজাতি আছে আমি কলিয়াবৰলৈ গৌৰৱ কৰিব পাৰোঁ অন্যান্য ভাষাৰে কথা পতা ছাত্ৰ-ছাত্ৰী তোমালোকৰ বিদ্যালয়ত আছেনে যদি আছে তেওঁলোকৰ ভাষা কি ভাষাৰে কথা পাতে আমি আমাৰ বিদ্যালয়সমূহত দেখা পাওঁ নিশ্চয় দেখা পাওঁ মই মোৰ বিদ্যালয়ত দেখা পাওঁ মোৰ বিদ্যালয় ৰথলাত আমি বিশেষকৈ নেপালী সম্প্ৰদায়ে নেপালী ভাষা কোৱা কিছু সংখ্যকে বাংলা ভাষা কয় 2-3জন ল'ৰা-ছোৱালীয়ে তাৰ উপৰি কিছু হ'লে তিৱাসকল যে তেওঁলোকে বড়োসকলে তেওঁলোকৰ ভাষা কয় সুন্দৰ এখন ছবি দিছে চোৱাচোন আহা ছবিখন কি ধুনীয়াকৈ দেখাইছে ইয়াত অসমীয়া সংস্কৃতিৰ বিভিন্নতাৰ যি বিচিত্ৰতা আছে তাক দেখুওৱা হৈছে ইয়াত বিভিন্ন ধৰণে ইয়াত নিজৰ সংস্কৃতি বহন কৰি আমাৰ বিহু হওক ঝুমুৰ নৃত্য হওক কাৰ্বি নৃত্য হওক সকলো ধৰণৰ এখন ছবি দিয়া আছে তাৰ উপৰি ইয়াত চাৰিটা চুকত চাৰিটা বিভিন্ন চিহ্ন দিয়া আছে চিহ্নসমূহ চাবলৈ যাওঁ এখন শৰাই
যি আমাৰ সংস্কৃতিত অসমৰ সংস্কৃতিত শৰাইখন এক উল্লেখনীয় দিশত ব্যৱহাৰ কৰা হয়। জাপি আৰু গামোচা, আজি বিহুৰ দিন এই জাপি আৰু গামোচাৰ বৈশিষ্ট্য বেলেগকৈ ক'বই নালাগে। জাপি আৰু গামোচা আমাৰ নিজৰ গৌৰৱ। বান মাটি আৰু বানকাঁহী যিখন আমাৰ সংস্কৃতিত যি ব্যৱহাৰ কৰা হৈছে জা জলপান দিবলৈ, খাদ্যাভ্যাসৰ কাৰণে, আৰু দুজোপা কলগছ মালা লগোৱা। যেতিয়াই আমাৰ কিবা শুভ কাম, আমাৰ সভা, বিয়া সভা আদিত দেখাই পাওঁ যে যেতিয়া আমাৰ শুভ কামৰ ব্যৱস্থা কৰা হয় তাৰ সন্মুখত দুজোপা কলগছ আৰু মালা গাঁঠি লগোৱা হয়। অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংগীত, নৃত্য, আচাৰ ব্যৱহাৰ, সাজপাৰ, অলংকাৰ, বিবাহ পদ্ধতিৰ লগতে ধৰ্মীয় ধ্যান ধাৰণাৰ পৰম্পৰাগত সমন্বয় সাধিত হৈ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। কিহৰ ফটো দিয়া আছে? এয়া সত্ৰীয়া নৃত্যৰ সূত্ৰধাৰ লগতে কেইগৰাকীমান ছাত্ৰীৰ ফটো এখন দিয়া আছে। এয়া বিয়া নোওৱাৰ কইনা নোওৱাৰ সময়ৰ দৃশ্য এখন দিয়া আছে। ইয়াত নামঘৰৰ এখন ছবি আছে আৰু ইয়াত সত্ৰীয়া নৃত্য কৰি থকা চিত্ৰ এখন দিয়া আছে। আৰু এইজনা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ, কাল্পনিক চিত্ৰ হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, যি আমাৰ জাতিৰ উদ্ধাৰৰ হকে বিভিন্ন দিশত অৰিহণা আগবঢ়াই থৈ গৈছে। তেওঁৰ বিষয়ে পঢ়িব পাওঁ আমি। ইয়াত লিখি আছো, অসমীয়া সংস্কৃতিলৈ অৰিহণা যোগোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। মহাপুৰুষজনাক আবিৰ্ভাৱৰ পাছত অসমীয়া জাতিৰ গৌৰৱ প্ৰক্ৰিয়া অধিক সংহত আৰু গতিশীল হৈ পৰে। মহাপুৰুষজনাৰ অৱদানে অসমীয়া সমাজত এটি শক্তিশালী অসমীয়া সংস্কৃতি গঢ়ি তোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেওঁ এফালে যিদৰে গীত, পদ, ভাওনা আদিৰ সৃষ্টি কৰিলে, আনফালে তেওঁ উদ্ভাৱনেৰে খোল, তাল আদিৰো সৃষ্টি কৰি অসমীয়া সংস্কৃতিক এটা স্বকীয় ৰূপত প্ৰতিষ্ঠিত কৰিলে। মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰ আৰু সত্ৰ অসমীয়া কৃষ্টিৰ বৰফুটা। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্য সমগ্ৰ ভাৰততে সন্মান লাভ কৰিছে। এই যে চিত্ৰখন অঁকা আছে, এইখন সত্ৰীয়া নৃত্যৰ এখন চিত্ৰ, নৃত্য পৰিৱেশন কৰি থকা সময়ৰ চিত্ৰ। অসমীয়া সংস্কৃতিৰ গঢ়ি তোলা কিছুমান উপাদানৰ বিষয়ে জানি লওঁ আহা। যে আমাৰ অসমীয়া সংস্কৃতিৰ উপাদান আছে, যিবোৰ সংস্কৃতিৰ উপাদানবোৰে আমাৰ অসমীয়া সংস্কৃতিক স্বকীয় ৰূপ দিছে আৰু এই বৈচিত্ৰতাৰ মাজতো এক সমন্বয় দেখুৱাই আহিছে। যেনে পুৰণি কালৰ পৰা অসমীয়া সমাজত কিছুমান ৰীতি নীতিৰ প্ৰচলন হৈ আহিছে। কিছুমান কাম কাজ বা নীতি নিয়মৰ বহু দিনৰ পৰাই ধাৰাবাহিকভাৱে চলি আহিছে। এই ৰীতি নীতিবোৰে সমাজখন শৃংখলাবদ্ধভাৱে চলিবলৈ সহায় কৰে। যেনে ঘৰলৈ আলহী আহিলে তামোল পাণ আৰু চাহ জলপান আগবঢ়োৱা, পৰিয়ালৰ জ্যেষ্ঠজনক সন্মান কৰা, কাতি বিহুৰ দিনা তুলসীৰ তলত আৰু খেতি পথাৰত চাকি জ্বলোৱা আদি। যে আমাৰ যিটো সংস্কৃতি আছে, সেই সংস্কৃতিত আমাৰ কিছুমান ৰীতি নিয়ম বান্ধোন আছে আৰু যিবোৰ পৰম্পৰাগতভাৱে চলি আহিছে। যেনে ঘৰলৈ আলহী আহিলে তামোল পাণ আৰু চাহ জলপান আগবঢ়াওঁ। আমি আলহীক আৰু কাতি বিহুৰ দিনা তুলসীৰ তলত আৰু খেতি পথাৰত চাকি জ্বলোৱা হয়, আকাশ বন্তি জ্বলোৱা হয়। এয়া আমাৰ অসমীয়া সংস্কৃতিৰ এক নীতি নিয়ম, ধাৰাবাহিকতা, যিটো পৰম্পৰাগতভাৱে চলি আহিছে। সেইকাৰণে তোমালোকৰ অঞ্চলত সদায় চলি থকা কিছুমান ৰীতি নীতিৰ বিষয়ে উল্লেখ কৰি এখন তালিকা প্ৰস্তুত কৰা। গতিকে তোমালোকৰ কাৰণে এটা প্ৰকল্প দিছে যে তোমালোকৰ অঞ্চলত সদায় চলি থকা কিছুমান ৰীতি নীতি উল্লেখ কৰি এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে প্ৰস্তুত কৰিবা আৰু ডাঙৰৰ সহায় ল'বা কিয় অসুবিধা পালে। অসমৰ স্থানীয় ভাষা অসমীয়া। অসমৰ স্থানীয় ভাষা অসমীয়া। ইয়াৰ উপৰিও অসমৰ বিভিন্ন জনজাতীয় ভাষা আৰু হিন্দী, বাংলা, নেপালী আদি ভাষাও প্ৰচলিত হৈ আছে। অসমীয়া ভাষাত বিভিন্ন জনজাতীয় ভাষাসমূহৰ শব্দ সোমাই আছে। অসমীয়া সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতেই নানান গীত পদ, ফকৰা যোজনা, সাঁথৰ সাধুকথা আদি লৌকিকভাৱে চলি আহিছে। প্ৰশ্ন কৈছে
তোমালোকৰ অঞ্চলত কি ভাষা কোৱা লোক আছে? আমাৰ কলিয়াবৰত আমি সকলো ভাষাৰ কোৱা লোক দেখা পাওঁ। বড়ো ভাষা কোৱা লোক দেখা পাওঁ, বাংলা ভাষা কোৱা লোক দেখা পাওঁ, তাৰ সৈতে হিন্দী ভাষী দুই এজন আছে, নেপালী ভাষীৰ বহুকেইজন আছে, এখন গাঁও দেখা পোৱা যায়। আৰু তোমালোকে জনা দুখন অসমীয়া গল্প পুথিৰ নাম লিখা। ইয়াত তোমালোকে জনা দুখন গল্প পুথিৰ নাম সুধিছে, মই এখনৰ নাম কৈ দিম, বাকী এখন তোমালোকে নিজে ক'ব লাগিব আৰু নিজে পঢ়িব লাগিব। ভৱেন্দ্ৰনাথ শইকীয়াই লিখা এখন পুথি হ'ল সাৰথি। এটা জাতিৰ সাজপাৰে সেই জাতিটোৰ সংস্কৃতিৰ পৰিচয় দিয়ে। যে যি সাজপাৰ আমি পিন্ধাত দেখা যায়, সেই সাজপাৰে কি কৰে, আমাক নিজৰ সংস্কৃতিৰ ৰক্ষা বহন কৰে, নিজৰ সংস্কৃতিৰ ধ্বজা বহন কৰে, নিজৰ সংস্কৃতি কোনটো সংস্কৃতিৰ পৰা তেওঁ আহিছে, কোনখন ঠাইৰ পৰা বা কোনখন জেগাৰ হয়, তেওঁ কাপোৰ কানি আ অলংকাৰৰ পৰা আমি গম পাব পাৰোঁ। যেনেধৰণ দিছে এইখন চিত্ৰ আমি ভালদৰে লক্ষ্য কৰোঁ, দেখা যাব এইখন দেউৰী সমাজৰ সাজ পৰিধান কৰা দেখুওৱা হৈছে। এইখন চিত্ৰ দেখুওৱা হৈছে বড়ো ৰাভা সমাজৰ সাজ পৰিধান কৰা দেখুওৱা হৈছে। এইখন হৈছে সাধাৰণ অসমীয়া মহিলাই যিধৰণে চাদৰ মেখেলা ৰিহা পিন্ধে সেই ধৰণৰ সাজপাৰ দেখুওৱা হৈছে। এইখনত ডিমাচাসকলৰ সাজপাৰ দেখুওৱা হৈছে। ডিমাচা যি এক জনজাতি, আমাৰ অসমৰ বহুত ডাঙৰ জনজাতি। আৰু এইখন চিত্ৰত দেখুওৱা হৈছে কাৰ্বিসকলৰ সাজপাৰ। কাৰ্বিসকলে কিদৰে সাজপাৰ পিন্ধে সেয়া দেখুওৱা হৈছে। এতিয়া চোৱা, অসমত বাস কৰা বিভিন্ন জাতি আৰু জনজাতিসকলৰ নিজা সাজপাৰ আছে, নিশ্চয়কৈ আছে। যেনে মই ক'লোৱে, ইয়াত চাৰিটা জনজাতিৰ চাৰিটা বেলেগ বেলেগ সাজপাৰ পৰিধান কৰাৰ দেখুওৱা হৈছে ইয়াত। সাধাৰণতে অসমৰ মহিলাসকলে ৰিহা মেখেলা চাদৰ আদি পিন্ধে। এইখন দেখুওৱা হৈছে যে সাধাৰণতে এগৰাকী টিপিকেল অসমীয়া মহিলা এগৰাকীয়ে চাদৰ মেখেলা ৰিহা আদি পিন্ধে। পুৰুষে ধুতি চেলেং চাদৰ কুৰ্তা আদি পিন্ধে। পুৰুষে কি পিন্ধে? ধুতি চেলেং চাদৰ কুৰ্তা আদি পিন্ধে। জনজাতীয় লোকসকলৰ নিজৰ নিজৰ সাজপাৰ আছে। তেওঁলোকৰ সাজপাৰ সাধাৰণতে উজ্জ্বল ৰঙৰ হয়। যুগৰ লগত মানুহৰ সাজপাৰো পৰিৱৰ্তন ঘটে। সেয়েহে আজিকালি পুৰুষে লং পেণ্ট, চাৰ্ট, পায়জামা আৰু মহিলাসকলে শাৰী, চুৰিদাৰ আদি পৰিধান কৰা দেখা যায়। যুগৰ লগে লগে কি হৈছে, সাজপাৰৰ সা-সলনি হৈছে, আৰু যাৰ কাৰণে আজিকালি সাধাৰণতে জনজাতীয় সাজপাৰসমূহ জনজাতীয় উৎসৱ পাৰ্বণতে পিন্ধা দেখা যায়, আৰু দেখা পোৱা নাযায়। এনেই বিশেষভাৱে খুব কমেই দেখা পোৱা যায়, কাৰণ যুগৰ পৰিৱৰ্তন হৈছে। এতিয়া আহিলে চোৱা, ইয়াত সাজপাৰ কোনে কি পৰিধান কৰে তাৰ এখন তালিকা দিয়া হৈছে। আমি সাজপাৰ পৰিধান কৰা তালিকাখন চাম। চোৱাচোন, ইয়াত কি দিছে, বড়োসকলে কি পিন্ধে? দখনা, ফালি, গামোচা, আৰনাই। এইসকল বড়ো। এইসকল এখন বড়োৰ চিত্ৰ দিয়া আছে ইয়াত। বড়োসকলে কি পিন্ধে বুলি কৈছে? সাধাৰণতে তেওঁলোকে পিন্ধে দখনা, মহিলাসকলে পিন্ধে, আৰু পুৰুষে কি পিন্ধে? লয় গামোচা আৰু আৰনাই। মিচিংসকলে মহিলাসকলে পিন্ধে এনে গাছৰ ৰিবি গাংচে গেৰ, আৰু পুৰুষসকলে ব্যৱহাৰ কৰে সাজপাৰ মিবু গালুক, গনচা উগাং, টঙালী। তিৱাসকলৰ জনজাতিয়ে কি পিন্ধে? মহিলাসকলে পিন্ধে চটকাই আৰু ফাচকাই, পুৰুষসকলে পিন্ধে থানা, তাগলা, ফাগা। ডিমাচাসকলৰ যদি চাওঁ, ডিমাচাসকলে কি পিন্ধে? মহিলাসকলে পিন্ধে ৰিগু, ৰিজামফাই আৰু ৰিখাউদাচা জিচু। ইয়াত ডিমাচাসকলৰ এখন চিত্ৰ দিয়া আছে মহিলাগৰাকীয়ে পৰিধান কৰা। যদি আমি চাওঁ, তেওঁ পৰিধান কৰা চিত্ৰ দেখুওৱা কি পিন্ধি আছে? ৰিগু, ৰিজামফাই, ৰিমচা আৰু জিচু। পুৰুষসকলে পিন্ধে ৰিচা, ৰিমচাও, গাইনাইনথাও আৰু পাগৰি। কাৰ্বিসকলে পৰিধান কৰে কি? কাৰ্বি জনজাতিয়ে মহিলাসকলে পৰিধান কৰে পিনি, পেকক, বামকক, চেলেং। পুৰুষসকলে পিন্ধে ছয়শংকৰ আৰু চেলেং থহৰ। ইয়াত এই কাৰ্বিসকলৰ মহিলাজনী কি পিন্ধি আছে আমাৰ চাবলৈ গৈ চাই যাওঁ। গিনি, পেকক আৰু ৱাৰংকাই চেলেং। আমি এতিয়া পিছৰ পৃষ্ঠাটো চাওঁ। আমি ইয়াৰ পিছৰ পৃষ্ঠাটো কি দি আছে? অসমীয়া গহনা বা আমাৰ আ অলংকাৰ,
আমাৰ সংস্কৃতিত আ অলংকাৰ যি আছে সেই আ অলংকাৰৰ বিষয়ে দেখুওৱা হৈছে। আ অলংকাৰ বুলি ক'লে মানুহ বিশেষকৈ মহিলাসকলে যি আভূষণ পিন্ধে সেই আভূষণৰ কথা বুজোৱা হয়। পুৰুষীয়া সমাজত আ অলংকাৰৰ গুৰুত্ব অতি বেছি। বিবাহ, নৃত্য, উৎসৱ পাৰ্বণ আদিত আ অলংকাৰৰ ব্যৱহাৰ কৰাটো পৰম্পৰা। অসমীয়া সমাজত পৰম্পৰাগতভাৱে চলি অহা কিছুমান আ অলংকাৰ হ'ল কেৰু, জোনবিৰি, ঢোলবিৰি, গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুল, গলবতা, আঙঠি, থুৰিয়া, দুগদুগী, নাকফুল আদি। ইয়াত চোৱা, ইয়াত এতিয়া আমাৰ এইসকল আমাৰ সংস্কৃতিত অসমীয়া মহিলাসকলে পৰিধান কৰা কিছুমান আ অলংকাৰৰ নাম দিছে। তোমালোকে হয়তো ঘৰত মাহঁতক বা খুৰীহঁতক সুধিলে তেওঁলোকে দেখুৱাই দিব বাকচৰ পৰা ওলোৱাই যদি ঘৰত আছে। নহ'লে সাধাৰণতে দেখিবলৈ আজিকালি তেনেকৈ পোৱা নাযায় পুৰণি যিবোৰ আ অলংকাৰ। তথাপিতো ইয়াত ফটোখনত দিয়া চাওঁ আহা কোনবিধক কি বুলি কোৱা হয়। যদি আমি চাবলৈ যাওঁ তেতিয়া আমি কেৰু বুলি কওঁ। কেৰু বুলি কোৱা হয় এইবিধক। এইবিধৰ নাম হ'ল কেৰু। তাৰপিছত আছে জোনবিৰি। জোনবিৰি অৰ্থাৎ যিডাল জোনৰ নিচিনা এইডাল, ইয়াছ এইবিলাক কয় জোনবিৰি। ঢোলবিৰি। ঢোলবিৰি হ'ল এইডাল। এইডাল হ'ল ঢোলবিৰি। গামখাৰু। গামখাৰু হ'ল এইযোৰা। এইযোৰা হ'ল গামখাৰু। লোকাপাৰ। লোকাপাৰ বুলি ক'লে এইডাল। তাৰপিছতে খোপাফুল ইয়াত নাই দিয়া ফটোখনত, কাণফুল নাই, গলপতা নাই। গলপতা আজিকালি সাধাৰণ নেকলেছ যিডাল ব্যৱহাৰ কৰে তেনেকুৱাই হয়। থুৰিয়া। ইয়াছ, থুৰিয়া হ'ল এইযোৰ। এইযোৰ হ'ল থুৰিয়া। আঙঠি, সাধাৰণতে আঙঠি চবেই ব্যৱহাৰ কৰে, দেখা পাবাই। দুগদুগী হ'ল মীনা কৰা দীঘল চেনৰ নিচিনা মংগল। তোমালোকৰ অঞ্চলত বাস কৰা কিছুমান জনজাতিৰ সাজপাৰ অলংকাৰৰ নাম লিখা। তোমালোকৰ এটা প্ৰকল্প দিছে কিতাপত, তোমালোকে এইটো ডাঙৰৰ সহায় লৈ কৰিবা। এতিয়া আহিলে আমাৰ বিহু। বিহু বুলি ক'লে এটা আৱেগ আছে জড়িত হৈ আমাৰ অসমীয়াৰ লগত। তাৰ বিষয়ে পঢ়ো আহা। অসমৰ জাতীয় উৎসৱ কেৱল অসমীয়াৰ বাবে নহয়, অসমত বাস কৰা সকলো যিমান বিভিন্ন ভাষা ভাষিকে আদি কৰি যিমান জনগোষ্ঠী সকলো যিমান আছে অসমত বাস কৰা সকলোৰে এইটো বিহুটো এক উৎসৱ বুলি পতা হয়। আজি ৰঙালী বিহু। এই বিহুখনত আজি আমি যিহেতু গোটেই সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছৰ কাৰণে আতংক হৈ আছে আৰু লকডাউন আছে, সকলো ঘৰতে আবদ্ধ হৈ আছে, গতিকে বিহুৰ ইমান উল্লাসটো দেখা যোৱা নাই। তথাপিতো আমাৰ অসমৰ যিহেতু বাপতি সাহোন আমাৰ তেজত আছে বিহু, তথাপিতো গতিকে নাপাতিনো কেনেকৈ থাকোঁ, সেই কাৰণে তোমালোকৰ আজি বিহুৰ এই অসমৰ সংস্কৃতিৰ পাঠটো আলোচনা কৰি আছোঁ। আমি ঘৰত বহি তোমালোকেও পঢ়া আৰু এই বিষয়ে আলোচনা কৰা। বিহু অসমীয়া সংস্কৃতিৰ জাতীয় উৎসৱ। হয়, বিহু আমাৰ অসমীয়া সংস্কৃতিৰ জাতীয় উৎসৱ, নুই কৰিব নোৱাৰি এইটো বিষয়ে। সেইবাবে জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াই বিহু উৎসৱ পালন কৰে আৰু অসমত বসবাস কৰা যিমান মানুহ আছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰে। জাতীয় উৎসৱৰ মাজেৰে জাতিৰ সভ্যতা সংস্কৃতিৰ প্ৰতিফলন হয়। নিশ্চয় যে আমাৰ উৎসৱৰ জাতীয় উৎসৱৰ মাজতে জাতিৰ সভ্যতা আৰু সংস্কৃতিৰ প্ৰতিফলন হয়। অসমৰ জাতীয় উৎসৱ বিহু কৃষিভিত্তিক হোৱাৰ বাবে অসমৰ সকলো জনজাতিয়ে এই বিহু পালন কৰে। অসমত থকা সকলো জনজাতি যিমানে বাস কৰে সকলোৱে এই বিহু পালন কৰে। অৱশ্যে জনজাতিসমূহৰ কিছুমান নিজস্ব পৃথক ৰীতি নীতি থাকে আৰু বিহুকেইটা সামান্য পৃথকভাৱে পালন কৰে। হয়, যে নিজস্ব বৈশাগু বুলি তেওঁলোকৰ বহাগৰ নতুন বছৰ আৰম্ভ হয়, সেই বছৰ তেওঁলোকে পালন কৰে বা খেৰাই পূজা পালন কৰে। কাৰ্বিসকলে ৰংকা আৰু হেঁচা পালন কৰে। মিচিংসকলে আলি আই লৃগাং পালন কৰে। ডিমাছাসকলৰ উৎসৱ হিচাপে ঘাই উৎসৱ হিচাপে পালন কৰে ৰাজানী গাঁওবা আৰু হানি গাঁওবা। ৰাভাসকলে বাইখু, দেউৰীসকলে বৈশাগীত আদি উৎসৱ পালন কৰে। এই সকলোবোৰ উৎসৱ কৃষিৰ লগত জড়িত আৰু এই সকলোবোৰ উৎসৱ আমাৰ কৃষিৰ লগত জড়িত, কাৰণ আমাৰ ৰাজ্যখনেও কৃষি প্ৰধান ৰাজ্য, গতিকে ইয়াত যি উৎসৱ পাৰ্বণ হয় তাৰ লগত কৃষি পোনপটীয়াকৈ হওক বা পৰোক্ষভাৱে হওক জড়িত হৈ থাকে। ইয়াৰ উপৰিও অসমত কিছুমান ধৰ্মীয় আৰু সামাজিক উৎসৱ পালন কৰা হয় আৰু ধৰ্মীয় সামাজিক উৎসৱবোৰ আছে যিবোৰ আমাৰ অসমত সকলোৱে সমভাৱে পালন কৰে। ইয়াত
ফটোখনত দিয়া বাদ্যযন্ত্ৰখিনিৰ নাম চাওঁ কি দিয়া আছে এই চাবলৈ যাওঁ এইটো হ'ল সাধাৰণতে বিহু সময়ত ব্যৱহাৰ কৰা টকা বুলি কয় এইটো হ'ল খোল যি আমাৰ সত্ৰীয়া সংস্কৃতিৰ ধ্বজা বহন কৰে বৈশিষ্ট্য বহন কৰে এয়া হ'ল নাগাৰা এইটো হ'ল ঢোল এই ৰঙালী বিহুৰ সময়ত যে ঢোলৰ শব্দ নুশুনো আমি আজি কিমান বেয়া লাগিব সেইটো অকল আমাৰ আবেগে বুজি পায় আৰু ঢোল এইটো হ'ল তাল এইখন ইয়াৰ তাল এজোৰে দিয়া আছে ইয়াৰ এটা এইটো দুটাৰা বুলি কয় এই যন্ত্ৰটোক আৰু এইটো টুকাৰী বুলি কয় এইটো হ'ল মোহৰ শিঙৰ পেঁপা যি মোহৰ শিঙৰে প্ৰস্তুত কৰে এইটো হ'ল বাঁহৰ বাঁহী অসমত প্ৰচলিত নৃত্য গীতসমূহৰ ভিতৰত জিকিৰ মহখেদা গীত নাও খেল গীত বিহু গীত হুঁচৰি দেউৰী নৃত্য ঝুমুৰ নৃত্য খেৰাই নৃত্য দেওধনী নৃত্য আদি এই নৃত্য গীতসমূহৰ লগত সাধাৰণতে ঢোল পেঁপা গগনা টকা চিফুং সুতলি খোল তাল দুটাৰা বাঁহী শিঙা বিন টুকাৰী আদি বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা হয় তলৰ কোনটো গীতৰ লগত কি বাদ্য ব্যৱহাৰ কৰা হয় লিখা বিহু গীত এতিয়া বিহু গীতৰ কি ব্যৱহাৰ কৰা হয় যদি বিহু গীত বুলি কওঁ আমি ঢোল পেঁপা গগনা তাৰপিছতে বাঁহী এই ব্যৱহাৰ কৰা হয় বৰগীত কি ব্যৱহাৰ কৰা হয় খোল তাল বাঁহী ব্যৱহাৰ কৰা হয় বৰগীত বাঁহী ব্যৱহাৰ কৰে জিকিৰত সাধাৰণতে টুকাৰী তাৰপিছতে বাঁহী তাৰপিছতে আৰু কি ব্যৱহাৰ কৰিব পাৰি দুটাৰা ব্যৱহাৰ কৰে লোকগীত বুলি ক'লে সকলো ব্যৱহাৰ কৰে লোকগীতত কোনো ধৰণৰ বাদ্যযন্ত্ৰৰ ধৰা বন্ধা নাথাকে বাঁহী টুকাৰী বিন তাৰপিছত দুটাৰা তাল চিফুং সকলো ব্যৱহাৰ কৰিব পাৰি তাত পেঁপাও ব্যৱহাৰ কৰিব পাৰিবা অসমীয়া সংস্কৃতিৰ আন দুবিধ নৃত্য হ'ল পুতলা নাচ আৰু ওজাপালি যি আজিকালি একেবাৰে খুব কম সংখ্যক দেখা পোৱা যায় আমাৰ অসম ৰাজ্যত ওজাপালি আৰু পুতলা নাচ যি পৰম্পৰাগতভাৱে আগতে চলি আহিছিলে সেই পৰম্পৰা আজিকালি নাইকিয়া হৈছে তেনেকুৱা ঠিক মানুহ আমাৰ যি পৰিৱেশন কৰে পুতলা নাচ আৰু ওজাপালি মানুহৰ সংখ্যাও কমিছে গতিকে খুব কম দেখা পোৱা যায় কিন্তু সেই আমাৰ সংস্কৃতিৰ প্ৰধান উপাদান আছিলে আজি আজিও যদি বহন কৰা মানুহ আছে তেওঁলোকক আমি শ্ৰদ্ধা কৰিব লাগে পুতলা নাচৰ সহায়ত ৰামায়ণ মহাভাৰতৰ কাহিনী ৰূপায়ণ কৰা হয় আৰু ওজাপালি অসমৰ পুৰণিকলীয়া গীত নৃত্য অনুষ্ঠান পুতলা নাচৰ সহায়ত কি কৰা হয় আমাৰ মহাভাৰত ৰামায়ণ যি দুখন মহাকাব্য আছে তাৰ সৰু সৰু কাহিনী সৰু সৰু টুকুৰা কাহিনী উঠাই আনি সেইবোৰ আমাক কাহিনী ৰূপে ৰূপায়ণ কৰে পুতলা নাচ সাধাৰণতে যি পুতলা পুতলা নাচ দিয়া হৈছে এইখন পুতলা নাচৰ এখন ফটো এনেকৈ পুতলা বনাই পেলাই সূতাৰ সহায়ত নাচি দেখায় তোমালোকৰ কি উৎসৱ পালন কৰা লিখা তোমালোকে কি উৎসৱ পালন কৰা তোমালোকে লিখিবা তোমালোকৰ ঘৰত কি পালন কৰে গাঁৱত কি পালন কৰে এতিয়া আহিলে আমাৰ যি খোৱা বোৱাৰ স্বকীয় বৈশিষ্ট্য আমি যি খাদ্যাভাস আমাৰ যি খাদ্যৰ ওপৰত যি আমি ব্যৱহাৰ কৰোঁ খাদ্য যিদৰে খাওঁ বা কি ধৰণে পৰিৱেশন কৰে সেইটো বিষয়ে দিয়া আছে অসমীয়া মানুহৰ খোৱা বোৱাত স্বকীয় বৈশিষ্ট্য আছে অসমৰ মাটি ধান খেতিৰ বাবে উপযোগী সেইবাবে অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত তাৰ উপৰি অসমৰ মানুহে চাউলৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰি লয় যিহেতু আমাৰ অসম ৰাজ্য কৃষি প্ৰধান আৰু কৃষি প্ৰধান বুলি ক'লে বিশেষকৈ ইয়াত ধান খেতিৰ বাবে উপযোগী সেয়েহে আমাৰ ইয়াৰ প্ৰধান খাদ্য হৈছে ভাত আৰু ভাত আমি ক'ৰ পৰা পাওঁ চাউলৰ পৰা পাওঁ আৰু চাউল যিহেতু ইয়াৰ প্ৰধান উৎপাদন গতিকে চাউলৰ পৰা আমি নানান ধৰণৰ খাদ্য বস্তু প্ৰস্তুত কৰোঁ যেনে হ'ল চিৰা মুড়ি হুৰুম আখৈ সান্দহ কৰাই গুড়ি তাৰপিছতে কোমল চাউল তিল পিঠা ঘিলা পিঠা আদি আজি বিহু গতিকে বিহুততো সকলোৰে ঘৰত বনাইছে পিঠা পনা তাৰ পৰা তোমালোকে এই তালিকাখন নিজেই পূৰণ কৰিব পাৰিবা নিজৰ খাদ্যখিনি চাই পাই নিজৰ ঘৰৰ পাকঘৰলৈ সোমাই গ'লে আমি নিজেই আজি ছবি এখন দিছে চোৱাচোন এয়া ছবিখনত চোৱা ভালকৈ গম পালে ঘিলা পিঠা তিল পিঠা লাড়ু
সকলোখিনি দিয়া আছে ইয়াত আইতা এজনীয়ে বনাই আছে ককা আইতা আমাৰ সংস্কৃতিৰ এক ধৰণৰ মানে এৰিব নোৱাৰা এটা ছবি যিখন ছবি যাৰ যাৰ মানে ভাগ্য আছে দেখা পাইছে তেওঁলোকে সদায় সেইটো কৃতজ্ঞ হৈ থাকিব লাগে ইয়াৰ পিছৰখন ছবি দিয়া আছে তাত কি লিখা আছে আমাৰ অতি প্ৰাচীন কালত ভাৰত তথা ভাৰতৰ বাহিৰৰ দেশৰ পৰা ভিন্ন পথেদি ভিন্ন জনগোষ্ঠীয় লোকসকল অসমলৈ আহিছিল বুলি আমাৰ পণ্ডিতসকলে কৈছে উদাহৰণস্বৰূপে অষ্ট্ৰিক ত্ৰিবিধৰ্মী ককেশীয় টাই মংগোলীয় গোষ্ঠী আদি তেওঁলোকৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সংস্কৃতিৰ পৰিচয় বুলি পণ্ডিতসকলে স্বীকাৰ কৰে তো আমাৰ পাঠটো আজি শেষ হৈছে পাঠটো এতিয়া আমি প্ৰশ্ন উত্তৰ শিতানত যাম প্ৰশ্ন উত্তৰ শিতান বুলি ক'লে আছে অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা তোমালোকে টুকা বহি উলিয়াই ল'বা আৰু টুকা বহি উলিয়াই পেলাই লিখিবা অসমত জনজাতিসকলৰ নাম লিখা বুলি কৈ কি সকলৰ নাম পাম আমাৰ প্ৰথম পৃষ্ঠাত দিয়া আছিলে কি আছিলে বড়ো কছাৰী টাই তিৱা সকলোৰে নাম লিখা আছে তাৰ পৰা আমি উলিয়াই চাবলৈ চেষ্টা কৰিম খ কিছুমান আ অলংকাৰৰ নাম লিখা আ অলংকাৰৰ নাম কি আছিলে আমি পাইছিলো যেনে ধৰণৰ তোমাৰ থুৰিয়া দুগদুগি তাৰপৰ ঢুলবি গামখাৰু এই সকলোবোৰ আছিল আমাৰ আ অলংকাৰ তোমালোকে টুকা বহি লিখি ল'বা তোমালোকৰ 20 নম্বৰ পৃষ্ঠাত আছে তিনিটা নৃত্যৰ নাম 21 নম্বৰ পৃষ্ঠাত আছে তিনিটা নৃত্যৰ নাম কি আছিলে দেউৰী নৃত্য ঝুমুৰ নৃত্য খেৰাই নৃত্য বহি নৃত্যৰ নাম লিখা আছে তাৰ পৰা আমি তিনিটা লিখিব পাৰিম প্ৰাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা কি আছিলে আমি মাত্ৰ পঢ়িলো ককেশীয় অষ্ট্ৰিক ত্ৰিবিধৰ্মী টাই মংগোলীয় এই সকল আছিলে প্ৰাচীন জনগোষ্ঠী 21 নম্বৰ পৃষ্ঠাত আছে তাৰ পৰা লিখিবা চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্য বস্তুৰ নাম আমি অলপ আগতে পঢ়ি আহিছিলো কি পাইছিলো চিৰা মুড়ি আখৈ সান্দহগুৰি হুৰুম আদি ইয়াত ক অংশত খ অংশ মিলাবলৈ আছে মিলাও ইয়াহা মিলালে কি হ'ব ইয়াত প্ৰথমতে কি হৈছে বড়োসকলে কি পিন্ধে বড়োসকলে পিন্ধে দখনা ডিমাছাসকলে কি পিন্ধে বুলি পাইছিলো আমি ৰিগু ৰিজামফাই তাহতে কি আছে কাৰ্বিসকলে কি পৰিধান কৰে কাৰ্বিসকলে পৰিধান কৰে পিনি আৰু অসমীয়াসকলে পৰিধান কৰে মেখেলা ইয়াত পালো আমি বড়োসকলে পৰিধান কৰা দখনা ডিমাছাসকলে পৰিধান কৰে ৰিগু ৰামফাই কাৰ্বিসকলে পিনি আৰু অসমীয়াই মেখেলা এটা খালি ঠাই পূৰণ কৰো আহা খালি ঠাই পূৰণ কৰি প্ৰথমটো খালি ঠাই কি হ'ব খেৰাই পূজা দেশ সকলে পালন কৰে কোন সকলে পালন কৰে বড়োসকলে প্ৰথমটো হ'ব এটো হ'ব বড়ো কাৰ্বিসকলৰ প্ৰধান কি আছিলে কাৰ্বিসকলৰ ঘাই উৎসৱ দেশ আৰু দেশ কাৰ্বিসকলৰ কি আছিলে ৰংকা আৰু হেঁচা এটা হ'ব ৰংকাৰ আৰু এইটো হ'ব হেঁচা তাৰ পিছতে কি হয় গ নম্বৰটো মিচিংসকলে দেশ পালন কৰে মিচিংসকলে কি পালন কৰে মিচিংসকলে পালন কৰে কি আলিয়াই লিগাং এইটো হ'ব আলিয়াই লিগাং তাৰ পিছতে আৰু কোন আছিলে ঘ নম্বৰ ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে দেশ আৰু দেশ ডিমাছাসকলৰ ঘাই উৎসৱ কি ডিমাছাসকলৰ ঘাই উৎসৱ আছিলে আমাৰ ৰাজনী গ্ৰাব্বা আৰু হানি গ্ৰাব্বা